Welcome back to my YouTube channel, Navajit Vlog. আজি 2-4 দিন মান আছে মোৰ এক্সাম হলে। আজি এক্সামৰ কাৰণে কিতাপ দুখনমান কিনি আনো ওলাইছো। মোৰ লগত আছে আজি সুজিত ভাই। মই বজাৰত যাওঁ আজি। বজাৰত গৈ কি দেখো কিতাপ পঢ়িব লাগে আৰু গৈ আছো এনেকে বজাৰ। তো গাইছ আপোনালোকে দেখিব পাইছে মই পুৱা বহি আহি আছো। মই তাৰ পৰা চাইকেল চলাব লগাই দিছোঁ। এই গৈ আছোঁ এতিয়া পাৱাৰ চেণ্টাৰ পাওঁ প্ৰথমতে আকৌ এটিএমত সোমাব লাগিব নহয়। এইখনেই হৈছে মোৰ চাইকেলখন পূৰা থৈ দিব দিলোঁ। এতিয়া আমি দুয়োটাই পূৰা বজাৰলৈ যাম আৰু চলো। ফাইনেলি গাড়ী পাই গ'লোঁ। ফাইনেলি মেডিকেল যাবনে বজাৰ ফাইনেলি উঠি ল'লোঁ। ফাইনেলি গাড়ীত আহি আছোঁ। পাইছে গাইছ এনেকৈ গৈ আছোঁ গাইছ পুৰা কিতাপ চিতাপ লৈ এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। পুৰা ৰেডি ঘৰলৈ যাওঁ আৰু বজাৰ কৰা হৈ গ'ল। পুৰা কিতাপ চিতাপ লৈ ল'লোঁ আৰু কিতাপ ল'লোঁ। বজাৰখন এক চক্কৰ মাৰিলোঁ। মাৰি কৰি চাহ তাহ খালোঁ। তাৰপিছত অকল এটা বস্তু আনিব গৈছোঁ। মিঠাই ল'লোঁ ঘৰলৈ লৈ কৰি ইয়াকো কিবা কিবি খোৱালোঁ। আৰু কি হ'ল গাড়ী পালোঁ আৰু উঠি আহিলোঁ। কাৰণ ইমান ভিডিঅ' চিডিঅ' ভাল হ'ল। তো আজিলৈ ভিডিঅ'টো ইমানে আছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব। বাই বাই।